নমস্কাৰ, পিবি নিউজ অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই পংকজ বৰুৱা। এতিয়া শুনক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ। অসমত মুছলিম বিবাহ আৰু তালাক আইন বাতিল। গুৱাহাটী উচ্চ ন্যায়ালয়ত অসম চৰকাৰে জনাইছে যে অসম মুছলিম বিবাহ আৰু তালাক পঞ্জীয়ন আইন বাতিল কৰা হৈছে আৰু নতুন ব্যৱস্থা অনুসৰি ইউনিফৰ্ম চিভিল কোডৰ দিশে আগবঢ়া হৈছে। IIM গুৱাহাটীৰ স্থাপনৰ দিশত অগ্ৰগতি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ পিছত IIM গুৱাহাটী স্থাপনৰ এতিয়া প্ৰক্ৰিয়া আগবাঢ়িছে বুলি প্ৰকাশ কৰিছে। BTCৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলে পশুধন বজাৰ পুনৰ আৰম্ভ কৰাৰ লগতে ভূমিহীন পৰিয়ালসমূহক মাটিৰ পাট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম মেঘালয় সীমান্তত শান্তি চুক্তি। দীৰ্ঘদিনীয়া কৃষিভূমি বিবাদৰ অন্ত পেলাই অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী গাঁওসমূহৰ মাজত এক গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত হৈছে। ভাৰত আমেৰিকা সম্পৰ্কত নতুন অগ্ৰগতি। গুৰুত্বপূৰ্ণ খনিজ সম্পদ, প্ৰযুক্তি আৰু কৌশলগত সহযোগিতাক কেন্দ্ৰ কৰি ভাৰত আমেৰিকা সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ওপৰত দুয়ো দেশৰ আলোচনা অব্যাহত আছে। ভাৰতৰ ওপৰত নতুন আমেৰিকাৰ শুল্কৰ সম্ভাৱনা। ভাৰত আমেৰিকা বাণিজ্য চুক্তিৰ আলোচনা চলি থকাৰ মাজতে আমেৰিকাৰ কিছুমান ভাৰতীয় সামগ্ৰীৰ ওপৰত নতুন শুল্ক আৰোপৰ সম্ভাৱনা প্ৰকাশ কৰিছে। কেৰালাৰ জৰিয়তে ভাৰতত প্ৰৱেশ মৌচুমী বতাহ। দক্ষিণ পশ্চিম মৌচুমী বতাহ কেৰালাত প্ৰৱেশ কৰিছে। বতৰ বিভাগে কেইবাখনো ৰাজ্যত বৰষুণ আৰু ধুমুহাৰ সতৰ্কবাণী জাৰি কৰিছে। বিহাৰৰ ব্যক্তিগত চিকিৎসালয়ত অগ্নিকাণ্ড। বিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ৰে ICUত সংঘটিত অগ্নিকাণ্ডত কমেও 5জন লোকৰ মৃত্যু হৈছে। ঘটনা তদন্তৰ বাবে বিশেষ তদন্ত কমিটি গঠন কৰা হৈছে। মণিপুৰত ড্ৰাগ বিৰোধী অভিযানত কমাণ্ডো নিহত। মণিপুৰ থৌবাল জিলাত ড্ৰাগ বিৰোধী অভিযান চলোৱাৰ সময়ত এজন কমাণ্ডো নিহত হোৱাৰ খবৰ পোৱা গৈছে। ঘটনাক লৈ তদন্ত অব্যাহত আছে। বৈদেশিক বিনিয়োগ আকৰ্ষণৰ বাবে নতুন পদক্ষেপ। কেন্দ্ৰীয় চৰকাৰে বৈদেশিক বিনিয়োগ বৃদ্ধি আৰু ভাৰতীয় বণ্ড বজাৰ অধিক আকৰ্ষণীয় কৰাৰ লক্ষ্যৰে নতুন কৰ ৰেহাই ব্যৱস্থা বিবেচনা কৰি আছে। আজিলৈ বাতৰি ইমানেই। পিবি নিউজ অসম, সত্যৰ সন্ধানত জনতাৰ কাষত। জয় হিন্দ।